চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই প্ৰিয়ংকা অসমীয়া বোৱাৰী। আজি ৰাতিপুৱাই কেমেৰাটো হাতত লৈ লৈছোঁ। ভাবিছোঁ এটা ভ্লগ বনাম। ভ্লগ মানে আজি আমাৰ কণমানিটোৰ অন্নপ্ৰসন্নৰ নিয়ম এটা কৰিম বুলি ভাবিছোঁ। যিহেতু ল'ৰা মানুহৰ সমান মাহত পাতে 6 মাহ 8 মাহ, তো ভাবিছোঁ 6 মাহতে তাৰ 6 মাহ চলি আছে, 6 মাহতে পাতোঁ বুলি। কাৰণ 8 মাহলৈ আগতে কয় ন, দাঁত ওলোৱাৰ আগতে পাতিব লাগে। সেইকাৰণে নিয়ম এটা কৰি থৈ দিম। অকল জাষ্ট নিয়ম এটা, মায়েকক মাতি যেতিয়া অন্ন অকণ মুখত দি থৈ দিম, দাঁত ওলালে একো প্ৰব্লেম নহয়। তো একদম সৰুকৈ নিয়ম এটা কৰি আপোনালোকে লাষ্টলৈকে কিন্তু ভিডিঅ'টো চাই থাকিব। আমি এই মেমৰিখিনি মানে ইউটিউবৰ জৰিয়তে সাঁচি ৰাখিব বিচাৰিছোঁ, সেইকাৰণে প্লিজ আপোনালোকে চাই থাকিব। এয়া আমাৰ মহাৰাজ শুয়ে আছে। এয়াই টোপনিতে আহিছে। গুড মৰ্ণিং দেহাটো। এয়া গা ধুই আহিলেগৈ সি, আৰু গা ধুই আহি কাপোৰে সলাই দিলোঁ। আৰু টোপনি গুচি গ'ল। এয়া শুই আছে কুম্ভকৰ্ণৰ নিচিনাকৈ, টোপনি তাৰ ফেভৰেট টয়টো কাষতে লৈ। আৰু এয়া বনাই আছে পায়স। এয়া জেঠাই বনাই আছে। আজিৰ খাদ্যটো মানে পায়সেই হ'ব। তাক পায়সে অকণমান অন্ন অকণ মুখত দি থৈ দিম। এয়া তাৰপিছত এইজনী মই ওলাই মেলি ল'লোঁ, কাপোৰ এযোৰ পিন্ধি ল'লোঁ। দেখাই দিছোঁ আৰু ভালকৈ কি কাপোৰ পিন্ধিলোঁ। আৰু হাতত সেইটো মই লৈ আছোঁ ল'ৰা ভাগৰ হাত দিছোঁ, মানে তাক পিন্ধাবৰ কাৰণে হাততে লৈ আছোঁ। এতিয়াই এতিয়াই পিন্ধাই দিম আৰু এয়া আজিৰ যোগাৰ অকণকৈ দেখাই দিছোঁ, যোনখিনি ভিডিঅ' কৰি থৈ দিছিলোঁ অলপকৈ। এয়া কাপোৰৰ ভিতৰত মই কনফিউজ হৈ আছোঁ, কোনযোৰ পিন্ধাম, এইযোৰ পিন্ধাম নে এইযোৰ পিন্ধাম নে। লাষ্টত ফাইনেলি ডিচাইড কৰিলোঁ আৰু কোনযোৰ পিন্ধাম। এইয়া ৰঙাযোৰ পিন্ধাই দিলোঁ। আৰু এজনী মই আৰু বিভু। এয়া নিয়ম কৰিছে মায়ে, চাকি বন্তি জ্বলাই দিছে। পাছতে আকৌ কাপোৰযোৰ তাক সলাই দিলোঁ। এয়া আকৌ সেই টোপনি গুচি গ'ল। আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। যদি আপোনালোকে ভাল লাগে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰিব আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি দিব। আচলতে কণমানিটোৰ অন্নপ্ৰসন্নৰ মুহূৰ্তখিনি আপোনালোকৰ মাজত আৰু আমাৰো নীতি হিচাপে সাঁচি ৰাখিবৰ কাৰণেহে ভিডিঅ'টো বনালোঁ। সৰুকৈ আৰু নিয়ম এটা কৰি দিছোঁ, তথাপিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদি ভাল পালে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।